নৱেম্বৰ মাহটো অতি বিশেষ হ'ব সকলো ৰাশিৰ জাতক জাতিকাৰ কাৰণে। এপিনে দিৱালী, ধনতেৰাছ আদি পৰ্ব আৰু আনপিনে এই মাহত অনেক গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু ইয়াৰ প্ৰভাৱ কিদৰে 12টা ৰাশিৰ ওপৰত পৰিব তাৰে তথ্য এই ভিডিঅ'ৰ যোগে আপোনালোকলৈ আগবঢ়ালোঁ। বৃশ্চিক ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ বহুত সুখ আৰু আনন্দ আহি পৰিব নৱেম্বৰ মাহটোত। বহু দীঘলীয়া সমস্যাৰ সমাধান হ'ব বা সমাধানৰ সূত্ৰ পাব। প্ৰেম জীৱন অতি সুখৰ হ'ব। স্বাস্থ্য ভাল থাকিব। অপ্ৰত্যাশিতভাৱে ধন লাভৰ যোগ। গুৰুৰ কৃপাত আপোনাৰ জীৱনত অনেক সুখ আনন্দ আহি পৰিব। ঘৰৰ দক্ষিণ দিশত আবেলি চাকি ধূপ জ্বলাব। বৃষ ৰাশি। নৱেম্বৰ মাহটোত বৃষ ৰাশিৰ জাতক জাতিকাই মিশ্ৰিত ফল লাভ কৰিব। শিক্ষাত বাধা, কোনোবা মেণ্টৰ বা গাইডৰ সহায় লওক। ব্যৱসায়ত সঠিক সিদ্ধান্ত ল'ব পাৰিব আৰু শুভ হ'ব। প্ৰফিট বাঢ়িব। এক্সট্ৰা খৰচ বাঢ়িব। সোণ বা শ্বেয়াৰ মাৰ্কেটৰ পৰা ভাল ৰিটাৰ্ণ পাব। স্বাস্থ্য ইমান শুভ নহ'ব। বিশেষকৈ 15 নৱেম্বৰৰ পিছত কাহ, কফ, জ্বৰ, মূৰৰ বিষ আদিয়ে কষ্ট দিব পাৰে। পিতৃ মাতৃৰ শাৰীৰিক অসুবিধা আছিল যদিও লাহে লাহে ভাল হ'বলৈ ধৰিব। আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব। বোৱতী নদীত বাতাচা, সেন্দুৰ, মৌ প্ৰবাহিত কৰিব। চাফাই কৰ্মীসকলক কিছু কাপোৰ দান কৰিব। মিথুন ৰাশি। নৱেম্বৰ মাহটোত মিথুন ৰাশিৰ জাতক জাতিকায়ে কেৰিয়াৰত মিশ্ৰিত ফল লাভ কৰিব। কাৰো সহায় নিবিচাৰিব। সমস্যাবোৰৰ সমাধান নাপাব। কিন্তু 15 নৱেম্বৰৰ পিছত সমস্যাবোৰৰ সমাধান আহি পৰিব। ষ্টুডেণ্টক অবজাৰভেশ্যনত ৰাখিব। ব্যৱসায়ত লাভ বাঢ়িব। ইনকাম অলপ বাঢ়িব। ব্যয় কণ্ট্ৰল কৰক। বিদেশৰ পৰা ধন লাভ কৰিব। গোল্ড আৰু ডায়মণ্ডত ইনভেষ্ট কৰিলে শুভ ফল লাভ কৰিব। দাঁতৰ বিষ, হেয়াৰ প্ৰব্লেম আদিয়ে কষ্ট দিব পাৰে। ফেমিলিত কাৰোবাৰ আঁঠু বা জইণ্ট পেইনৰ সমস্যা আহিব পাৰে। ফিলিংছত কণ্ট্ৰল কৰিব, নহ'লে পাৰ্টনাৰৰ লগত মনোমালিন্য হ'ব পাৰে। মঙলবাৰে ৰঙা মিঠাই আৰু শুক্ৰবাৰে পায়স মাতা লক্ষ্মীক অৰ্পণ কৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাই নৱেম্বৰ মাহত কৰ্মত নতুন এছাইনমেণ্ট বা প্ৰজেক্ট লাভ কৰিব। কামৰ বোজা বেছি হ'ব। ছিনিয়ৰ আৰু কলিগৰ পৰা ছাপোৰ্ট পাব। কিন্তু মাহটো অতি ব্যস্ততাৰে পাৰ হ'ব। বিজনেছ শ্ল' হ'ব। নতুন প্ৰপাৰ্টি বা মাটিত ইনভেষ্ট কৰাটো আপোনাৰ বাবে শুভ হ'ব। এক্সিডেণ্টৰ সম্ভাৱনা আছে। লং জাৰ্ণি এভইড কৰক। মাতৃৰ শৰীৰ ঠিক নাযাব। ইনলজৰ কাৰণে ফেমিলি ৰিলেশ্যনত মতভেদ আহি পৰিব। শনিবাৰে কুকুৰক ৰুটি বা কুকুৰৰ খাদ্য দিব। সিংহ ৰাশি। নৱেম্বৰ মাহটোত সিংহ ৰাশিৰ জাতক জাতিকায়ে কেৰিয়াৰত শুভ ফল লাভ কৰিব। কৰ্মস্থানত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰ সলনি কৰাৰো সুযোগ পাব। ষ্টুডেণ্টে টিচাৰৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আৰু গাইডেন্স পাব। আপোনাৰ মনোযোগ বৃদ্ধি পাব। ব্যৱসায়ত আপছ এণ্ড ডাউনছ দুয়োটাই আহিব। ইনকাম বাঢ়িব। বাহন ক্ৰয় কৰিব পাৰে। লাইফ পাৰ্টনাৰৰ লগত ৰিলেশ্যন এই মাহত বেয়া হ'ব পাৰে। সোমবাৰে শিৱ মন্দিৰত জল অৰ্পণ কৰিব তথা বিষ্ণু সহস্ৰনাম পাঠ কৰিব। কন্যা ৰাশি। নৱেম্বৰ মাহটোত কন্যা ৰাশিৰ জাতক জাতিকাই বহুত আনন্দ লাভ কৰিব। এই মাহটোতে পৰিয়ালত আনন্দই বিৰাজ কৰিব। কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব। বেকবাইটিঙৰ চিকাৰ হ'ব পাৰে। ষ্টুডেণ্টৰ কাৰণে মাহটো শুভ হয়। ব্যৱসায়ত ডিচিশ্যন লওঁতে লং টাৰ্ম গ'ল চিন্তা কৰিহে ল'ব। নতুন বিজনেছৰ প্ৰপ'জেল পাব। ইনকাম বাঢ়িব যদিও খৰচো বাঢ়িব। পুৰণা বেমাৰে আমনি কৰিব পাৰে। আঁঠু, জইন আদিৰ সমস্যা অথবা আঘাতপ্ৰাপ্তি হ'ব পাৰে। মাতৃৰ শৰীৰ ইমান ঠিক নাযাব। লাভ লাইফত
অলপ সৰু সুৰা কাজিয়া হ'ব পাৰে, চম্ভালি ল'ব। আধ্যাত্মিকতাৰ দিশে গতি কৰিব। ফেমিলি ৰেপুটেশ্যন বাঢ়িব। ভাই ভণ্টিৰ ছাপোৰ্ট পাব। শনিবাৰে আহঁত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাব আৰু চাফাই কৰ্মীক অলপ টকা দান কৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে নৱেম্বৰ মাহটো অতি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। যিটো কাম জৰুৰী বুলি ভাবে সেই কাম প্ৰথমে কৰক। সকলোবোৰ কাম একেলগে কৰিব গ'লে অসুবিধাত পৰিব। ব্যৱসায়ত সকলোবোৰ ডিচিশ্যন নিজেই ল'ব। অফিচ পলিটিক্সৰ পৰা দূৰত থাকিব। ষ্টুডেণ্টৰ বাবে মাহটো শুভ। ইনকাম ভাল হ'ব। ইনকামৰ নতুন চ'ৰ্চ বাঢ়িব। খৰচ কণ্ট্ৰল কৰিব লাগিব। ওজন বাঢ়িব পাৰে। লাভ লাইফ অতি শুভ। লং ড্ৰাইভ, ছাৰপ্ৰাইজ গিফ্ট আদি লাভ কৰিব পাৰে। বিবাহিতসকলে খং কিছু কণ্ট্ৰল কৰক, নহ'লে ইনলজৰ লগত ৰিলেশ্যন বেয়া হ'ব পাৰে। কোৰ্ট কেছ, পুলিচ কেছ আদি হ'ব পাৰে। শুক্ৰবাৰে বগা মিঠাই দান কৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে নৱেম্বৰ মাহটো শুভ মাহ। কেৰিয়াৰত উন্নতি আৰু প্ৰতিষ্ঠা লাভ কৰিব। নিজকে আপগ্ৰেড কৰাৰ সময়। ষ্টাডিতে হওক বা নলেজ গেইনিঙতে হওক স্কিল আপগ্ৰেড কৰিব লাগিব। আয় আৰু ব্যয় দুয়োটাই বাঢ়িব। ইনভেষ্ট কৰিবলৈ শিকক। কোনো এক্সপাৰ্টৰ পৰা ইনভেষ্টমেণ্টৰ নিয়ম নীতি শিকি লওক। ই আপোনাক লং টাৰ্মত বহুত প্ৰফিট দিব। হেল্থ ইছ্যু আহিব, বিশেষকৈ পেটৰ ৰোগ হ'ব পাৰে। মছলা কমাই খাব। লাভ পাৰ্টনাৰৰ লগত মতভেদ হ'ব পাৰে।